আপুনি আহিলে লৈ যাব স্মৃতিৰ টোপোলাটো। মই ভালকৈ সামৰি যতনাই ৰাখিছোঁ। আপুনি আহি লৈ যাবহি। আপুনি আহিলে অলপ আগতীয়াকৈ জনাবচোন মোক। টোপোলাটো খুলি এবাৰ ভালকৈ চাব লাগিব। আপোনাৰ অদৰকাৰী অথবা অপ্ৰয়োজনীয় কোনো স্মৃতি ভুলতেই মই সামৰি থোৱা নাইতো। আপুনি আহিলে অলপ আগতীয়াকৈ জনাবচোন মোক। আইনাৰ সন্মুখত থিয় হৈ এবাৰ চাম মই নিজক, আকৌ এবাৰ সজাম মই নিজক আপুনি ভাল পোৱা ধৰণেৰে। আপুনি ভাল পাওঁ বুলি কোৱা হালধীয়া সাজযোৰ আকৌ এবাৰ পিন্ধিম মই। নে সময়ৰ সতে সলনি কৰিলে আপোনাৰ ভাল পোৱাবোৰ? আপুনি আহিলে মোৰ হেতা দুটি ওঠত ফুলি উঠিব নেকি হাঁহিৰ পাপৰি? নে দুচকুৰ বান্ধ ভাঙি বাগৰি আহিব বিষাদৰ চকু পানী? কি সুধিম মই আপোনাক? আপুনি ভালে আছেনে বুলি? নে উজাৰি দিন ইমান দিনে বুকুত সাঁচি ৰখা অভিযোগ, আক্ষেপ কিম্বা অভিমানবোৰ? নে একোৱেই নকওঁ, কেৱল নিঃশব্দে লাগি চাই ৰম আপোনাৰ নীলিম দুচকুৰ গভীৰতালৈ? আপুনি আহিলে বাহিৰৰ পৰাই মাতিব নালাগে মোক। মোৰ কোঠাৰ দৰজাখন আজিও খুলি ৰাখিছোঁ আপোনাৰ বাবে। সোমাই আহিব ভিতৰলৈ। ধিমিকি ধিমিকি জ্বলি থকা মমডালৰ হালধীয়া পোহৰবোৰৰ ফাকেৰে মোলৈ থৰ লাগি চাবচোন কিছু সময়। মই উমান নোপোৱাকৈয়ে অনুমান লগাব কেনে আছো মই। একো নুসুধাকৈয়ে মোৰ দুচকুত সন্ধান কৰি চাব। হয়তো বিচাৰি পাই যাব পাৰে এক গভীৰ শূন্যতাৰ পৰিসীমা। আপুনি আহিলে অলপ আগতীয়াকৈ জনাবচোন মোক।